নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ৰোজ ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে DJ হাজৰিকা ৰোজ টিম। আৰু ভিডিঅ'টো আৰম্ভণিতে কৈলো যে এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট বা প্ৰযোজনৰ কাৰণে বনোৱা হৈছে, গতিকে ভিডিঅ'টোৰ লগত জড়িত কোনো ব্যক্তিয়ে যাতে চিৰিয়াছলি নলয়। तो कैसे आप लोग क्या दिया ना फकोफ So guys, মোৰ প্ৰথম ৰোজ ভিডিঅ'টো আমাৰ এখেত মানে বিখ্যাত ভিডিঅ' ক্ৰিয়েটৰ হিয়ানাথৰ ওপৰত বনাইছিলো। এখেতৰ ওপৰত মই এটা ৰোজ ভিডিঅ' বনাইছিলো। তোমালোকে চালানে নাই চোৱা গম নাপা, যদি নাই চোৱা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু কমেণ্ট বক্সত পিন কৰি দি দিম, চাই ল'বা, তেতিয়া ভিডিঅ'টো ভালদৰে বুজি পাবা। আৰু ভিডিঅ'টো আপলোড দিয়াৰ অলপ পাছতে এখেতে মোক ফোন কৰি কৈছে যে এখেতক বোলে মই বেয়া ব্যৱহাৰ কৰিছো। ঠিক আছে, বেয়া ব্যৱহাৰ কৰিছো, কিন্তু যিসকলে এখেতৰ ভিডিঅ'বিলাক চাই ন সিহঁতে গম পাব এই বাইদেৱে মানে ল'ৰা ছোৱালী কিছুমানৰ ওপৰত এডিটিং ভিডিঅ' বনায় আৰু কিছুমান ৰিলছো বনায় বাৰু, কিন্তু মানে ভিডিঅ'ত যিবিলাক কথা কয় ন পুৰণ ষ্টাৰ বা কাৰোবাক উদাহৰণ দি কথা। ষ্টেটাছত মহাদেৱৰ ফটো লগাই হাতত মহাদেৱৰ টেটু আঁকি হৃদয়ত জনি সিংৰ নিচিনা চৰিত্ৰ ৰাখিলে তুমি মহাদেৱৰ ভক্ত হৈ নোযোৱা বালক, বুজবাৰ কাৰণে চেষ্টা কৰা। গতিকে কিছুমানে বহুতো বেয়া বেয়া কমেণ্টো কৰে বাৰু, আৰু এখেতৰ ভিডিঅ'বিলাক চাবা, তাৰপিছত ক'বা যে মই এখেতক ৰোজ কৰি বেয়া কাম কৰিছো নে ভাল কাম কৰিছো। ভিডিঅ' বনাওক, ভিডিঅ' সকলোৱে বনোৱাৰ অধিকাৰ আছে, কিন্তু কাৰোবাক ফোন ষ্টাৰৰ লগত উদাহৰণ দি পিনি ভিডিঅ' বনালেতো ট্ৰল খাবই, ৰোজ খাবই। আৰু যদি এখেতে ইমানেই ভাল ভাল কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনায় তেতিয়াহ'লে আমাৰ ল'ৰাবিলাক বাৰু বাদ দিলো, ছোৱালীবিলাকে কিয় ইমান অভদ্ৰ কমেণ্ট কৰে? ভিডিঅ'টোত নিশ্চয় কিবা বেয়া ব্যৱহাৰ কৰিছে বা অশ্লীল শব্দ ব্যৱহাৰ কৰিছে, সেইকাৰণে ছোৱালীবিলাকো বেয়া বেয়া কমেণ্ট কৰিছে। যি হওক কমেণ্টবিলাক পঢ়ি চাবা, তেতিয়া গম পাবা তোমালোকে। এগৰাকী মহিলাই বাইদেউৰ এই ভিডিঅ'ৰ ওপৰত এটা কমেণ্ট কৰিছিলে, তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়িবাচোন। যদি ইমানে ভাল ভিডিঅ' বনাইছে তেতিয়াহ'লে এনেকুৱা কমেণ্ট কিয় দিব? বাৰু এখেতেনো কল কৰি মোক কি কৈছে প্ৰথমতে ভইচটো শুনি লোৱা, তাৰপাছত কমেণ্ট কৰি ক'বা, নহ'লে মোৰ এখেতৰ ওপৰত যোনটো ৰোজ ভিডিঅ' বনাইছিলো সেই ভিডিঅ'টো চাই ক'বা প্ৰকৃততে দুখটো মোৰ গাত নে বাইদেউৰ গাত। বাইদেউৰ ভিডিঅ' বনোৱাখিনি ভুল আছিলে নে মই ৰোজ কৰোঁতে ব্যৱহাৰ কৰা কথাখিনি ভুল আছিলে? হেল্ল', শুনা পাইছে মোৰ ভইচটো? হয় কওক। হয়, আপুনি প্ৰথম কথা আপুনি জানেনে ৰোজ কাক বোলে? হয় নিশ্চয়। আচ্ছা ঠিক আছে, আপুনি সেইটো ৰোষ্টৰ নামত মোৰ দেখোন বডি শ্বেমিং কৰি আছে। বাইদেউ মই ৰোষ্টটো কথা তেনেকে নকৰে। কোনোবা এটা ভিডিঅ' মই বাৰু বেয়াকে কৈছো, তুমি সেইটোত তুমি পিছফালে তুমি বেয়াকে কৈ কিনে ৰিপ্লাই কৰা, কিন্তু যেকেইটা মোৰ ৰিলচ বনাইছো ৰিলচকেইটা তুমি মোক বেয়াকে কিয় ক'লা? তাতে মই মেখেলা চাদৰ পিন্ধি ৰিলচ বনোৱা আছে, ক'ত বেয়া দেখা পালা তুমি মোক? নহয়, মই কথাকেইটা কওঁতে ঠিকেই কৈছিলোঁ আপোনাৰ মানে, কিন্তু মই আপোনাৰ যোনকেইটা আপুনি ল'ৰা ছোৱালীবিলাকক ইটিং কৰি কথা কৈ আছিলে যে সেইকেইটা ঠাইত আপোনাৰ ৰিলচকেইটা লগাই কথাখিনি সেইখিনিয়ে কৈছোঁ মই। কথাখিনি মই সেইখিনিয়ে কৈছোঁ, খালি মানে মই আপোনাৰ আপুনি যে এইবিলাক জনি চিনছ বা কাৰোবাক যে আপুনি উদাহৰণ দি যে ভিডিঅ' বনাই আছিলে, মই ৰোজ সেইকেইটাৰ ওপৰতে কৰিছোঁ। মই ৰোজ সেইকেইটাৰ ওপৰতে কৰিছোঁ, খালি মানে কি হ'ল আপোনাৰ সেই ভিডিঅ'কেইটা ঠাইত আপোনাৰ মই এইবিলাক ৰিলচকেইটা লগাই পালোঁ, কিন্তু ভিডিঅ'টোহে খেলি মেলি হ'ল, কিন্তু কথাখিনিতো মই ঠিকে কৈছোঁ। হয়, মিষ্টেক কিমান ডাঙৰ মিষ্টেক হ'ব নোৱাৰে নহয়। মই মেখেলা চাদৰ পিন্ধি ভিডিঅ' বনাইছো, ৰিলচ বনাইছো, তোমাৰ বডিৰ পাৰ্টছ ওলাইছে নে মোক কিবা বেলেগ ওলাইছে? ৰিলচকেইটা আপুনি ঠিকে বনাইছে, দেহৰ অংক ওলোৱা নাই, ৰিলচকেইটা আপুনি ঠিকে বনাইছে। তোমাক ঠিক আছে কওক এতিয়া। নহয়, আপুনি ৰিলচকেইটা ঠিকে বনাইছে, খালি কিন্তু আপুনি এইবিলাক যে জনি চিনছ বা কিবা ল'ৰা ছোৱালী কিবা উদাহৰণ দি আপুনি যে ভিডিঅ' বনাই থাকে। গম পাইছো সেইটো মোৰ 15 ছেকেণ্ডৰ ভিডিঅ' আৰু সেইটো মোৰ ৰিয়েল লাইফ, আৰু ৰিয়েল লাইফত যেনেকুৱা মোৰ ৰিয়েল লাইফত নহয়। তুমি মোক সেইটো ভিডিঅ'ৰ ওপৰত ট্ৰষ্ট কৰা, মই বেয়া নাপাওঁ। ओह यार ये कितनी औसम है यार। আৰু থাম্বনেল কি দিছা তুমি? থাম্বনেল কি দিছা? সেইটো সকলোৱেতো আপোনাক সেই বুলিয়ে মাতে ন, কমেণ্টততো মই দেখো যে আপোনাক চবেই সকলোৱে মাতে, আৰু তুমি পাব্লিকেলি তুমি এটা পোষ্ট তুমি এটা আপলোড কৰিছা, মাতেটো আৰে মানে সকলোৱে মাতে। কিন্তু সেনেকুৱা মোৰ নাম নেকি? সেইটো মোৰ নাম নেকি? নে মোৰ সেইটো নিকনেম? আপোনাৰ নিকনেম নহ'লে এনে আপোনাৰ সকলোৱে মাতে। তুমি কিয় তেনেকে থাম্বনেল বনাবা? তুমি কাৰ পাৰমিশনত বনাইছা তেনেকে থাম্বনেল? হয়, কাৰ পাৰমিশন বনাইছা? সেইটো মোৰ নাম নেকি? তুমি নামেই দি বনোৱা বা বেলেগে লিখা, সেনেকে কিয় লিখিবা? মই তোমাৰ ফেচবুকতে হওক বা ইউটিউবতে হওক আপোনাৰতো
শুনক বাইদেউ কওক ফেচবুকতে হওক বা ইউটিউবতে হওক চবেইতো আপোনাক সেইটো নামেই কমেণ্ট কৰে সেইটো নামেই জনা যায় কমেন্ট কৰে বোলে তুমি সেইখন বনাবগে চবৰে কিবা কিবি নিগেটিভ মাতিব পাৰে তথাপি তুমি এনেকে বনাব নোৱাৰা নহয় হয় নেকি পাৰিবা নেকি আৰু বাৰু ভিডিঅ'টো মই দুদুমণি বুলি লিখিছে কি তাৰমানে এইবোৰ बड़ा हरामी हो बेटा আপুনি মোৰ কথা এটা শুনক আপোনাৰ যোনটো যে এইটো হিয়াছ লাইফ আপোনাৰ এইটো যোনটো ফেচবুক পেজটো হয় কওক তাত আপুনি যে যিবিলাক আপুনি ভিডিঅ' দিয়ে ধৰক অভদ্ৰ বা অশ্লীল কিবা কথা কৈ যে আপুনি ভিডিঅ' দিয়ে এনেই তাত কমেণ্টবিলাক পঢ়ে নে বাৰু অশ্লীল কথা মই এটাও কোৱা নাই মই দুটা নিউজৰ পৰা মই পৰ্ণ ষ্টাৰৰ নাম লৈছিলো তাৰ বাহিৰে মোৰ মুখত বেয়া ভাষাটো শুনা নাই শুনিছা নেকি কোনোবাই আপুনি যদি ইমানে ভাল ভাল কণ্টেণ্ট বনায় বা ভাল ভাল ভিডিঅ' বনায় তেতিয়াহ'লে আমাৰ ল'ৰাবিলাক বাৰু বাদ দিছোঁ আপুনি মহিলাসকলে আপোনাক কি কমেণ্ট কৰে এনেই পঢ়েনে বাৰু যদি আপুনি ইমানবিলাক কমেণ্ট পঢ়িব নোৱাৰে মই এনে কেইটামান কমেণ্ট স্ক্ৰীনশ্বট মাৰি থৈছোঁ আপোনাক মই পঠিয়াই দিম আৰে অসমৰ ডেকাহঁতো ৰোষ্ট কৰিছে থামনেলখন চাই ল'বা নগাঁও ৰোষ্টাৰো ৰোষ্ট কৰিছে থামনেলখন চাই ল'বা আৰু তোমাৰখন চাবাচোন আৰু শুনা ভিডিঅ' বনাইছা ভিডিঅ'তে থাকা কিন্তু ৰিয়েল লাইফ আৰু এজন মানুহৰ ৰিয়েল লাইফ কম্পেয়াৰ নকৰিবা বুজি পাইছা মোতকে ডাঙৰ হ'ব মোতকে বহুত ডাঙৰ হ'বা আপুনি পেজটোত যিবিলাক ভিডিঅ' দিয়ে সেই ভিডিঅ'বিলাকৰ মই ওপৰত ভিত্তি কৰিয়ে মই ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টো কৰিছা কিন্তু তুমি মোক ৰিলছত পোষ্ট কৰিছা মই কৈছোঁ নহয় আপোনাক মই আপোনাৰ এই এইবিলাক আপুনি যাৰ তাৰ নাম লৈ যে আপুনি ভিডিঅ'বিলাক বনাইছিলে মই সেইবিলাকৰ ওপৰতেই মই বনাইছিলোঁ কিন্তু আপোনাৰ সেই ভিডিঅ'কেইটাৰ ঠাইত মই ৰিলছকেইটা সোমাই গ'ল কিয় সোমাই গ'ল একেটাই আৰু তুমি কালি তোমাৰ ঘৰ বুলি ভাবি কিনে বেলেগৰ ঘৰত সোমাই যাবা নেকি একেই কথা তুমি কালি তোমাৰ ঘৰটো এৰি বেলেগৰ ঘৰত সোমাই যাবা নেকি সেইটো মোৰ ঘৰ বুলি ৰিলছকেইটাত আপোনাৰ নাচনটো নিজে চাবচোন এবাৰ নাচনটো চাবা তোমাৰ মাওতো সেনেকেই থাকে ঘৰত মেখেলা চাদৰ পিন্ধি সেনেকেই থাকে তুমি মাকো চাই থাকা নেকি মোৰ মায়ে আকৌ আপোনাৰ দৰে এনেকে নাচি নাথাকে নহয় ৰিলছ বনাই নাথাকে নহয় নাচি থাকা হাৰে ৰিলছ নবনালেও মই ৰিলছ বনাইছো আৰু মই তেনেকুৱাই মই সেইটোতো চেঞ্জ কৰিব নোৱাৰো মইতো এক নাই মই মৰা দিনাখনে মোৰ সকলোবোৰ নোহোৱা হৈ যাব এক নাই মই বেলেগ কিবা কৰি ল'ব লাগিব মই এক নাই চাৰ্জাৰী কৰিব লাগিব अरे कहना क्या चाहते हो আৰু আপুনি যে প্ৰত্যেকটো ভিডিঅ'ত যে আৰম্ভণিটো আপোনাৰ কমেণ্টবিলাক নিশ্চয় পঢ়িছে মই নকলেও হ'ব আপুনি আৰম্ভণিটো যেনেধৰণে কৰে তেনেধৰণেতো আৰম্ভণিটো কৰিলে আপুনি এইবিলাকে কমেণ্ট পাব কেনেকুৱা ধৰণে কৰিলো আপুনি কেমেৰাটো মানে যিটো চিষ্টেমত নিয়ে আৰম্ভণিতে কোনটো চিষ্টেমত নিও আপুনি নিশ্চয় কমেণ্টবিলাক পঢ়ি বুজি পাইছে মই কি ক'বলৈ কোনটো চিষ্টেমত নিও মই বুজি পোৱা নাই কোৱাচোন তোমাৰ মুখৰ পৰা শুনো কোনটো চিষ্টেমত নিও আপুনিচোন প্ৰত্যেকটো ভিডিঅ'ত কেমেৰাটো তলৰ পৰা এনেকে ওপৰলৈ নিয়ে তেতিয়া প্ৰত্যেকৰে চকু তালে যাব প্ৰথমতে নহয় তালে কিয় যায় কাৰণ হয় মই ভুল হৈছিল মই এডিটিঙত তুমি ভিডিঅ'বোৰ চাবা মই পিছৰ হেনো কাটি দিব পাহৰি যাওঁ আপোনাৰ প্ৰত্যেকটো ভিডিঅ'ই চাওঁ আপুনি প্ৰথমতে তলৰ পৰা মোবাইলটো ওপৰলৈ দাঙি লৈ যায় আপুনি তাহানি মোবাইলটো ৰখাই লওক কোনোবা এজেগাত তেতিয়া তালৈ চকু নাযায় নহয় আপুনি মোবাইলটো তাৰ পৰাই নিয়ে আৰে ৰোষ্ট কৰা আমাৰ বেয়া নাপাওঁ ৰোষ্ট কৰিছা তুমি কিবা এটা কৰিছা মই সেইটো বেয়া নাপাওঁ ন কিন্তু অলপ চাই চিন্তি আৰু কাৰণ মোৰ সেইটো নাম নহয় মই ফেমিলি মানুহ সেইটো দেখা পালে কি বুলি ক'ব মোক কেনেকুৱা এটা ফিল হ'ব কাৰণ কমেণ্ট ইমান এটা চাই নাথাকে থাম্বনেইলটো দিয়াৰ লগে লগে মোৰো বেয়া লাগিছে ন আপোনাক আকৌ বা কওঁ গতিকে সেইবিলাকে আপুনি বেয়া কমেণ্ট নাপাবলৈ হ'লে আপুনি ভাল ভাল কণ্টেণ্টত ভিডিঅ' দিব লাগিব ভাল ভাল কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাব লাগিব আগলৈ মই ভাল কণ্টেণ্ট আনি আছো কিন্তু তুমি যদি পাৰা মোৰ থাম্বনেইলখন চেঞ্জ কৰি দিয়া থাম্বনেইলখন চেঞ্জ কৰি দিম বাৰু আপুনি মানে প্ৰথমতে নিজে ভাল হ'ব লাগিব তাৰ পাছত আপুনি বেলেগক চাব লাগিব আপুনি যদি প্ৰত্যেকটো ভিডিঅ'ত তেনেকে তলৰ পৰা কেমেৰাটো নিয়ে আপোনাক এনেকুৱা বেয়া কমেণ্টে কৰিব তেনেকুৱাকে ভিডিঅ' মাত্ৰ মোৰ এটাই আছে মই তলৰ পৰা মানে সেইটো এডিটিঙত কাটি দিব লাগিছিল আগৰখিনি আৰু মোৰ মানে ফুল মৰ্মে মই সেইটো কাটি দিয়া নহ'ল প্ৰথম কথা হা মই ফেচবুকৰ কথা কৈ আছো তুমি ভিডিঅ'বোৰত ফেচবুকৰ কথা বুলিয়ে কৈ আছো মই সেইটো ফেচবুকতে দিছো সেইটো ভিডিঅ' হয় আৰু তাৰপিছত মই মানে এডিটিঙত বহুতখিনি ধৰি যায় মানে মই পিছৰখিনিও কাটিব পাহৰি যায় জানাই চাগে মুখৰ কাষত আনি কিনে মই বন্ধ কৰি দিয়া তেতিয়া খাই পোৱা সেইবোৰ কাটা যাব লাগে মই কাটিব পাহৰি গলো সেইটো মোৰ ফাৰ্ষ্ট মিষ্টেক আছিল মই ৰিচেণ্ট ভিডিঅ'টো আপলোড কৰিছিলো সেইটো এইটো কাক জেএছবি আৰু মোক কিবা এটা পোষ্ট দিছিল সেই পোষ্টত ৰিপ্লাই কৰিছিলো ন সেইটো ভিডিঅ' তাৰপিছত সেইখিনিয়ে আৰু বাকী মই ৰোষ্ট কৰিছা বাৰু তুমিও ৰোষ্ট কৰিছা তোমাৰ ইউটিউবটো গ্ৰ' হ'ব মই তাতে বেয়া নাপাওঁ থাম্বনেইলটো অলপ ভাবি চিন্তি দিবা
এই থাম্বনেলটো চোৱাৰ পিছত মই ছোৱালীটোৰ কি মই মোৰ ভিডিঅ'টো কৈ থৈছোঁ যে মই ভিউচৰ কাৰণে ভিডিঅ' বনোৱা নাই মই এইটো তাত মই ভিডিঅ'ত কৈ থৈছোঁ যে যোনে অসভ্যালি কৰিব বা অভদ্ৰামীকৈ ভিডিঅ' বনাব বা কিবা ভাল মানে ভাল বস্তুবিলাক যিয়ে মানে অভদ্ৰামী কৰিবলৈ চেষ্টা কৰিছে মই সিহঁতকহে ৰ'ষ্ট কৰিছোঁ মই আগতে কৈছোঁ এতিয়া মোৰ জন্মগতভাৱে মই তেনেকুৱাই কিন্তু সেইটো মই নোহোৱা কৰিব নোৱাৰো ন আপোনাৰ মই সেইটো কথা কোৱা নাই আপুনি যদি কেমেৰাটো তলৰ পৰা নিনি এটা জেগাত ৰখাই লৈ পিনি ভিডিঅ' বনায় তেতিয়া আপোনাক তেনেকুৱা বেয়া কমেণ্ট কোনো নকৰে আৰু প্ৰথম কথা মই কোনোদিন ষ্টেনত ৰাখি ভিডিঅ' বনোৱা নাই মই ষ্টেন বৰ্তমানলৈকে মই ষ্টেনে ইউজ নকৰোঁ শুনক তো সেইখিনি মোৰ শুনক বাইদেউ 200 বা 300 মান টকা দি পিনি আপুনি এডাল ষ্টেণ্ড আনি ল'ব তাৰপাছত ভিডিঅ' বনাওক তেতিয়া আৰু আপোনাক এনেকুৱাবিলাক কমেণ্ট সেইটোৱে আজিলৈকে মই কেনেকৈ ভিডিঅ' বনাওঁ সেইটো মই আনিম বাৰু ব্লগত মই কোনোদিন ষ্টেন ব্যৱহাৰ কৰিয়ে পোৱা নাই মই চোফাত ৰাখি কিনে মই ভিডিঅ' বনাওঁ গোটেইকেইটা ভিডিঅ' আছে ভাল ভিডিঅ' বনাওক আমিও ছাপোৰ্ট কৰিম কিন্তু এইবিলাক মানে এনেকুৱাবিলাক ভিডিঅ' বনালে ৰ'ষ্টে খাব আৰু এই ছেকেণ্ডটো ভাইৰেল হৈ গ'ল মহাদেৱলৈ কোৱাটো হয় ঠিক আছে মই মানিছো মই পষ্টিও কৰিছো মোৰ ভুল হৈছে মই মানিছো ৰাইজৰ ক্ষমাও খুজিছো যে মোৰ ভুল হৈছে সেইটো মই কৰিব নালাগিছিল আৰু ভুলটো হয় ন চবৰে তুমি মোক তেনেকুৱাকে ৰ'ষ্ট কৰিছা তোমাৰ ক'ৰবাত ভুল হ'ব পাৰে নে নোৱাৰে হয় গতিকে আপুনি মানুহৰ দ্বাৰা ভুল হ'ব পাৰে নে নোৱাৰে পাৰে কিন্তু সেই ভুলখিনি আপুনি বৰ্তমান শুধৰাবলৈ চেষ্টা কৰক আপুনি প্ৰথমতে এডাল ষ্টেণ্ড আনক তাৰ পৰা ভাল কণ্টেণ্টত আপুনি ভিডিঅ' বনাওক আমি ছাপোৰ্ট কৰিম তাকে আৰু আজি আপোনাৰ ৰ'ষ্ট ভিডিঅ'টো মই একো অৰ্থ বুজি নাপালোঁ কিয় বুজি নাপালা বা ভলিউমটো অলপ বঢ়াই ল'বা শুনা পোৱা নাই চাগে সেইকাৰণে বুজি পোৱা নাই নেকি ভইচটো আহিছে কিন্তু বুজি পোৱা নাই সেইটোৱে হ'ব চাগে কোনটো বুজি পোৱা নাই কোৱা মই বুজাই দিম বাৰু ओह यार ये कितनी औसम है यार ভিডিঅ'ৰ শেষত যোনটো নাচন দিলে সেইটোহে অলপ মোৰ ভাল লাগিলে মানে টেঙানি দিবাৰ জৰে তেনেকুৱাকে ময়ো এতিয়া নতুনকে মানে এতিয়া আৰু কি আৰু ইউটিউব টেঙানি দিবাৰ পৰা মই এইটো ফ'ল' কৰিছো গম পাইছো বাৰু তাৰ কনচাৰ্ট তুমিও লগাইছা ন ভিডিঅ' তুমিও লগাইছা সেইটো খালি ফটো লগাই দিছা তুমি ভিডিঅ'টো লগোৱা নাই Oh my God! সেইটোৱেতো বেষ্ট ফেভাৰেট এতিয়া ছং বেকগ্ৰাউণ্ড মিউজিক নাচনটো ভালে লাগিলে বাৰু পাৰিলেতো নাচনটো আগত দিব ভিডিঅ'টো আৰম্ভণিতে দিব কিন্তু তেনেকুৱা ক'ৰবাত থাম্বনেইলটো ডিলিট কৰি দিবা ফেচবুকৰ পৰা ডিলিট কৰি দিবা থাম্বনেইলটো ঠিক আছে মই থাম্বনেইলটো চেঞ্জ কৰি দিম বাৰু আৰু আপুনি এডাল ষ্টেণ্ড আনি ল'ব গতিকে সেইবিলাকে আৰু আপুনিও অলপ কিবা কৈছিল আপুনি ভিডিঅ'বিলাক ভালদৰে বনাওক সেইটোৱে বনাই যাম বাৰু সকলোৱে ছাপোৰ্ট কৰিলে হ'ল আৰু ভুল হৈছে মই ভুলটো মানি লৈছো আৰে মোৰ ভুল হৈছে সেইটো 200% ভুল ছোৱালী এটা তেনেকৈ হ'ব নালাগে সেইটোৱে আৰু সকলোৱে ছাপোৰ্ট কৰিব কিন্তু আপুনি কণ্টেণ্টবিলাক অলপ লাগিলে আপুনিও ৰ'ষ্টে কৰক কিন্তু কণ্টেণ্টবিলাক অলপ ভাল লওক তেতিয়া দেখিব আপোনাৰ সেই 90% মানুহ মই ৰ'ষ্ট নকৰো বাৰু মই নৰ্মেল এনেকুৱাকে ভিডিঅ' বনাই আছো হয় এনেকুৱাকে আৰু কিছুমান ছোৱালীও আছে যোনে মানে এইটো হেৰি মানে গম পায় ন যোনটো কমেণ্ট দিছে সেই মানুহজনো কেনেকুৱা সেইটো গম পোৱা যায় ন কমেণ্টৰ দ্বাৰা মই পঢ়ো তাৰ একাউণ্টটো খুলি চোৱা যায় সেই মানুহজন কেনেকুৱা সেইটো গম পোৱা যায় বুজি পাইছে নাই এইবোৰ মুখা পিনা মানে হেল্ল' হয় তেনেকুৱাকে বাকী তুমি থাম্বনেইলটো চেঞ্জ কৰি দিবা বাকী একো নাই বাৰু ভিডিঅ' বনাই যোৱা আগুৱাই যোৱা সেইখিনি আৰু চ' গাইজ মই বাইদেউকো বেয়া বুলি দোষাৰোপ কৰিব বিচৰা নাই কিন্তু কেইটামান ভিডিঅ'ত ন বাইদেৱে মানে কিছুমান ব্যক্তিৰ লগত উদাহৰণ দি ভিডিঅ' বনাইছিলে গতিকে কথাবিলাক ক'বলগীয়া হ'ল মই ৰ'জ ভিডিঅ'টোৰ জৰিয়তে গতিকে কোনো যাতে বেয়া নাপায় আৰু বাইদেৱে যোনখন থাম্বনেইলৰ কথা কৈ আছে মই মানে মোৰ ভিডিঅ'টোৰ থাম্বনেইলখনত বিখ্যাত বাইদেউৰ ঠাইত মই মানে দুদুমণি বাইদেউ বুলি লিখি থৈছিলোঁ মানে কি ফেচবুকত মানে প্ৰত্যেকে এই নামটোৱেদি কমেণ্ট কৰে মই সেই নামটোৱেদি থাম্বনেইলখন বনাইছিলোঁ বাইদেৱে বেয়া পাইছে গতিকে মই চেঞ্জ কৰি দিছোঁ বাৰু